নমস্কাৰ স্বাগতম জনাইছোঁ SD ৰিমিক্স আছাম চেনেলৰ অন্য এটা ভিডিঅ'লৈ। তো আজি আমি যাম দেওশাল মন্দিৰ, জাগিৰোডত অৱস্থিত দেওশাল মন্দিৰলৈ যাম। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বৰ্তমান পেট্ৰল ভৰাই লওঁ গাড়ীখনত। পেট্ৰল ভৰাই লৈ যাম আমি দেওশাল মন্দিৰ। তো আমি পাই গ'লোঁ দেওশাল মন্দিৰ মূল গেট। এইখনেই হৈছে পবিত্ৰ থান, আমাৰ অসমৰ উল্লেখিত থান। এই মেইন ৰোডৰ কাষতেই আমাৰ দেওশাল মন্দিৰৰ থান। আমি তেল বন্তি দিবলৈ দোকানৰ পৰা আমি বন্তি লৈছোঁ। ধূপ বন্তি এখন প্লেটত 50 টকাকৈ লৈছে, মানে 3 গছ। ইয়াত আমি বন্তি জ্বলাইছোঁ পোনপ্ৰথমে। ইয়াতে আমি বন্তি জ্বলাই সেৱা কৰি আমি যাম মূল মন্দিৰ ভাগলৈ। তো চাওক কি সুন্দৰভাৱে সজাই ৰাখিছে। তো ডাষ্টবিনত এটা মূৰ্তি নিৰ্মিত কৰি ৰাখিছে, যাতে পেলনীয়া সামগ্ৰীবোৰ সেই ডাষ্টবিনত ৰখাব পাৰে। তো আমি যাব ওলাইছোঁ মূল মন্দিৰ ভাগলৈ। চাওক কি সুন্দৰ এটা দৃশ্য। অসমৰ এক পবিত্ৰ থান দেওশাল মন্দিৰ। তো ইয়াত প্ৰায় দিনত 1000-2000 ভক্তগণে দৰ্শন কৰাৰ হেতুকে আহে। তো দেওশাল মন্দিৰ অসমৰে ভিতৰত এক উল্লেখনীয় মন্দিৰ বুলিও ক'ব পাৰি। জনলোকে বিশ্বাস কৰে এই মন্দিৰ ভাগত সেৱা কৰিলে মনৰ আশা পূৰ্ণ হয় বুলি। সেই হেতুকে ইয়াত 1000-2000 ভক্ত প্ৰতিদিনে আগমন ঘটে। তো চাওক, এইভাগেই হ'ল অসমৰ পবিত্ৰ দেওশাল মন্দিৰ। আমি 4 ৰাউণ্ডটো দেখুৱাই দিছোঁ। কি সুন্দৰভাৱে ভগৱান ভোলে বাবাৰ ফটো আঁৰি থৈছে। তো আমি সেৱা সূতা কৰি মূল মন্দিৰৰ পৰা আকৌ বাহিৰলৈ ওলাই আহিছোঁ আৰু আপোনালোকক দেখাইছোঁ বাহিৰৰ কিছুমান দৃশ্য। তো চাওক কি সুন্দৰ, বাহিৰৰ পৰা মন্দিৰভাগ কি এটা সুন্দৰ লাগে। তো আপোনালোকে আহিলে, আপোনালোকে যদি আহে এই মন্দিৰ ভাগলৈ, তেতিয়াহ'লে আহিব পাৰে। জাগিৰোডত অৱস্থিত 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতেই এইভাগ মন্দিৰ অৱস্থিত। তো ইমানেই, আমি ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। অন্য এটা ভিডিঅ'লৈ পুনৰ লগ হ'ম। ধন্যবাদ।